নমস্কাৰ জেন আষ্টেনৰ কালজয়ী উপন্যাস প্ৰাইড এণ্ড প্ৰেজুডিচৰ আমাৰ গল্প কোৱা ধাৰাবাহিকখনলৈ আপোনাক স্বাগতম আমি এই ক্লাছিক কাহিনীটোক আংশিকভাৱে অন্বেষণ কৰিবলৈ ওলাইছো আমি সকলো ৰোমান্স নাটক আৰু ভুল বুজাবুজিৰ মাজত ডুব যোৱাৰ আগতে প্ৰথমে মঞ্চ স্থাপন কৰোঁ আৰু কাহিনীটোক গঢ় দিয়া পটভূমিৰ বিষয়ে জানি লওঁ ৰাতিপুৱাৰ কোমল পোহৰত ইংৰাজী গ্ৰাম্য অঞ্চলবোৰ সেউজীয়া ৰঙৰ জীৱন্ত টেপেষ্ট্ৰিৰ দৰে বিস্তৃত হৈ পৰিল পৰিপাটিকৈ হেজৰোৰে বিভক্ত আৰু নিস্তব্ধ গাঁওবোৰেৰে বিন্দু বিন্দুকৈ বিস্তৃত হৈ পৰিল মেনৰ হাউচবোৰে দীঘলীয়া ছাঁ পেলাইছিল তাত বাস কৰা সকলৰ জীৱনৰ আৰু গোপনীয়তাৰ নীৰৱ সাক্ষী হিচাপে থিয় হৈ আছিল সেইখন আছিল জুখিব পৰা সভ্যতা সামাজিক প্ৰত্যাশা আৰু লুকাই থকা আবেগৰ এখন পৃথিৱী য'ত এগৰাকী যুৱতীৰ ভৱিষ্যত প্ৰায়ে নিৰ্ভৰ কৰিছিল তাই বিয়া কৰাব পৰা পুৰুষজনৰ ধন সম্পত্তি আৰু স্বভাৱৰ ওপৰত এই পৃথিৱীৰ মূলতে আছিল হাৰ্টফৰ্ডশ্বায়াৰৰ লংবৰ্ণত বসতি স্থাপন কৰা বেনেট পৰিয়াল শুকান বুদ্ধিমত্তা সম্পন্ন আৰু কিতাপৰ প্ৰতি আকৰ্ষণ থকা মিষ্টাৰ বেনেটছে সমাজতকৈ নিজৰ পুথিভঁৰালৰ নিস্তব্ধ সংগটোৱে বেছি পছন্দ কৰিছিল আনহাতে মিছেছ বেনেট আছিল সজীৱ কথা কোৱা আৰু 5 গৰাকী কন্যাৰ বিয়া নিশ্চিত কৰাত অন্তহীনভাৱে ব্যস্ত জেন আছিল কোমল আৰু দয়ালু এলিজাবেথ আছিল উত্তেজিত বুদ্ধিমান আৰু দ্ৰুত চিন্তাশীল মেৰী গুৰুতৰ আৰু কিতাপৰ দৰে কিটি আকৰ্ষী আৰু সহজে নেতৃত্ব দিয়া আৰু সৰু লিডিয়া আছিল সজীৱ ককেটিছ আৰু অস্থিৰ নেডাৰফিল্ড পাৰ্ক লিজত লোৱা এজন ধনী যুৱক মিষ্টাৰ চাৰ্লছ বিংলিৰ আগমনৰ লগে লগে লংবৰ্ণৰ জীৱনটো অতি সোনকালে আলোড়িত হৈ পৰিল তেওঁৰ উপস্থিতি সমগ্ৰ কাউণ্টিখনতে গুজব আৰু উত্তেজনাৰ সৃষ্টি কৰিছিল কাৰণ তেওঁ অবিবাহিত মৰমীয়াল আৰু অসীম ধনী আছিল মিছেছ বেনেটৰ বাবে এইটো নিজেই প্ৰভিডেন্স যেন লাগিছিল যিয়ে আশা দিছিল যে তেওঁলোকৰ এগৰাকী ছোৱালীয়ে হয়তো সমাজত সুখ আৰু নিৰাপদ স্থান দিওঁতা নিশ্চিত কৰিব স্থানীয় এছেম্বলি বলত বিংলিয়ে আশা কৰা সকলো কাম বুলি প্ৰমাণ হ'ল আনন্দময় আদৰণীয় আৰু মনোযোগী তেওঁ জেনৰ লগত দুবাৰকৈ নাচিছিল যিয়ে জেনৰ কোমল আচৰণেৰে তেওঁক মোহিত কৰিছিল তেওঁৰ কাষত ওখ গৌৰৱী আৰু সংৰক্ষিত মিষ্টাৰ ফিটজউইলিয়াম ডাৰ্চিয়ে থিয় হৈ আছিল তেওঁ উচ্চমানৰ হৌতাৰে সমাৱেশখন নিৰীক্ষণ কৰি আছিল যাৰ বাবে তেওঁক ঠাণ্ডা আৰু অৱজ্ঞাসূচক যেন দেখা গৈছিল যেতিয়া তেওঁ এলিজাবেথৰ নাচিবলৈ কৰা ভদ্ৰ অনুৰোধ নাকচ কৰিল তেতিয়া তেওঁৰ চোকা মন আৰু দ্ৰুত মেজে লগে লগে তেওঁৰ গৌৰৱৰ প্ৰতি লক্ষ্য ৰাখিলে যাৰ ফলত তাইৰ প্ৰতি তেওঁৰ প্ৰাৰম্ভিক পক্ষপাতিত্বৰ ভিত্তি গঢ়ি উঠিল এইদৰে আৰম্ভ হ'ল ভুল বুজাবুজি সূক্ষ্ম বিচাৰ আৰু প্ৰথম অনুভৱৰ জালে যিয়ে তেওঁলোকৰ জীৱনক গঢ় দিব জেন আৰু বিংলিৰ নীৰৱ মৰম বাঢ়ি যোৱাৰ সময়তে ডাৰ্চিৰ এলিজাবেথৰ প্ৰতি থকা প্ৰশংসা তেওঁ নিজৰ গৌৰৱ আৰু তাইৰ প্ৰাৰম্ভিক বিচাৰৰ বাবে জটিল হৈ পৰিল ডাৰ্চিৰ প্ৰতি এলিজাবেথৰ মতামত আৰু বেছিকৈ প্ৰভাৱিত হ'ল মিষ্টাৰ জৰ্জ উইকহেমৰ অধসত্যই যিয়ে ডাৰ্চিক অহংকাৰী আৰু অন্যায় বুলি চিত্ৰিত কৰিল তাইৰ পক্ষপাতিত্ব গভীৰতৰ হৈ পৰিল গ্ৰাম্য অঞ্চলটোৱে নিজেই তেওঁলোকৰ জীৱনৰ বৈপৰীত্য প্ৰতিফলিত কৰিল লংবৰ্ণ আছিল মাইনৰ জিনটো সজীৱ নেডাৰফিল্ডে গ্ৰেণ্ড পাৰ্টি আৰু মনোৰঞ্জনৰ গৌৰৱ কৰিল আৰু ডাৰ্চিৰ মোহনীয় বাগিচা পেম্বৰলিয়ে ধন সম্পত্তি ৰুচি আৰু চৰিত্ৰৰ প্ৰমাণ হিচাপে থিয় হৈ আছিল এলিজাবেথে হাৰ্টফৰ্ডশ্বায়াৰৰ বাহিৰলৈ যোৱা ভ্ৰমণ কেণ্টত চাৰ্লট লুকাছ আৰু তেওঁৰ স্বামী মিষ্টাৰ কলিন্সক লগ কৰিবলৈ আৰু আকৰ্ষণীয় ৰজিংছ পাৰ্কত লেডি কেথৰিন ডি বৰ্গক লগ কৰিবলৈ সেই সময়ৰ কঠোৰ সামাজিক স্তৰ আৰু তাই নিজৰ সাহস আৰু স্বাধীনতা দুয়োটাই উন্মোচিত কৰিল প্ৰতিটো মুখামুখি চিঠি আৰু কথা-বাতৰাত ক্ৰমান্বয়ে প্ৰকৃত চৰিত্ৰ উন্মোচিত হ'ল জেনৰ কোমল ভালপোৱা এলিজাবেথৰ স্বাধীন বড়োভাৱ ডাৰ্চি লুকাই থকা উদাৰতা মিষ্টাৰ উইকহেমৰ মনসম্মোহন আৰু প্ৰতাৰণা আৰু মিছেছ বেনেটৰ অক্লান্ত মিলন খোজকাঢ়া এছেম্বলি আৰু মমবাতি জ্বলি থকা সন্ধিয়াৰ জৰিয়তে জেন আষ্টেনে স্থিৰ প্ৰশ্নবোৰৰ সন্ধান কৰিছিল ধন সম্পত্তি আৰু সামাজিক স্থানৰ লগত মিহলি হলে ভালপোৱা কি কিমান সহজে সগুণ অসাৰ্ভ দ্বাৰা প্ৰলোভিত হ'ব পাৰে আৰু অহংকাৰ বা পক্ষপাতিত্বৰ দ্বাৰা অন্ধ হৈ পৰা হৃদয়বোৰে সঁচাকৈ ইজনে ইজনক চাব পাৰে নেকি
এলিজাবেথ বেনেট মিশুদ্ধতাৰ দ্বাৰা নহয় স্বাধীনভাৱে চিন্তা কৰা, বিচাৰ কৰা আৰু কাম কৰাৰ সাহসৰ দ্বাৰা নায়িকা হৈ পৰিছিল, আৰু প্ৰথম অৱস্থাত ঠাণ্ডা ডাৰ্চিয়ে নিজৰ অহংকাৰক ম্লান কৰিবলৈ শিকাৰ সময়তে বীৰ হৈ পৰিছিল। তেওঁলোকৰ চাৰিওফালে সাক্ষৰসাত্মক আৰু গুৰুতৰ দুয়োটা ব্যক্তিয়ে লৰচৰ কৰিছিল। মিষ্টাৰ কলিন্সৰ আড়ম্বৰ, লিডিয়াৰ তুচ্ছতা, জেনৰ অটল ভালপোৱা আৰু বাকীসকলৰ বৈচিত্ৰ্যময় স্বভাৱে মানৱীয় দুৰ্বলতা, অনুগ্ৰহ, মূৰ্খতা আৰু গুণৰ এটা প্ৰাঞ্জল আৰ্হি গঠন কৰিছিল, যিটো আজিও চিনাকি হৈ আছে। ৰলিং হিল, গ্ৰেণ্ড হাউচ আৰু নিস্তব্ধ গাঁৱৰে পৃথিৱীত অষ্টেনৰ কাহিনীটো বুদ্ধিমত্তা, সাক্ষৰস আৰু অন্তৰ্দৃষ্টিৰে উন্মোচিত হয়। অহংকাৰ আৰু পক্ষপাতিত্বই বিচাৰক ডাৱৰীয়া কৰিব পাৰে। তথাপিও হৃদয় সলনি হ'ব পাৰে, ধাৰণাবোৰ স্থানান্তৰিত হ'ব পাৰে আৰু সমাজৰ বাধাৰ মাজতো প্ৰকৃত মৰম টিকি থাকিব পাৰে। ইয়াৰ পৰাই আমাৰ কাহিনী আৰম্ভ হয় আৰু বিশ্বাস কৰক, ইয়াৰ পৰাই এইটো আৰু বেছি ৰোমাঞ্চকৰ হয়।